বাবা তই কি সদায় এনেকৈ থাকিম বুলি ভাবিছ নেকি? দেউতা তুমি মোক একো কথাই নক'বা, মই তোমালোক সকলোকে বহুত বেয়া পাইছোঁ। বাবাও মই বুজি পাইছোঁ তোৰ যিমান দুখ লাগিছে মোৰো সিমানে দুখ লাগিছে, তালৈ মোৰ সদায় মনত পৰে। কিন্তু সদায় জানো আমি এনেকৈ থাকিলে হ'ব কচোন তই? আৰু আমাৰ তাৰ ওপৰত যিমান অধিকাৰ আছে আইতাকৰো সিমানে অধিকাৰ আছে বাবা। সেইকাৰণে আইতাকে নিম বুলি কোৱাৰ কাৰণে পঠিয়াই দিলোঁ। আৰু যি হ'লেও দেউতা তুমিতো মানা কৰিব পাৰিলা হয়। বাৰু মানিছোঁ মায়ে তাইক একেবাৰে ভাল নাপায়, মায়ে বাৰু সি যোৱাটোৱে বিচাৰিছিলে, কিন্তু তুমিতো ৰখাব পাৰিলা হয়। মই ৰখাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আইতাকে একেবাৰে লৈ যাম বুলিয়ে ক'লে। আৰু ইমানকৈ মানা কৰি দিবলৈ বেয়া লাগিলেও আইতাকগৰাকী দেখিছই বুঢ়ী হৈ আহিছে, জীয়াই থাকিবনো কিমান দিন। ভাবিছে চাগে আৰু নাতিনীয়েকৰ লগত যিমানকেইদিন জীয়াই থাকিব সিমানকেইদিন নাতিনীয়েকৰ লগত থাকিব, সেইকাৰণে মই ইমান মানা নকৰিলোঁ। কিন্তু মই কেনেকৈ থাকিম? দাদাৰ অবিহনে এইখন ঘৰত মোৰ থাকিবলৈ একেবাৰে মন নোযোৱা হৈছে। তই সদায় এনেকৈ থাকিলে নহ'ব বাবা। আজি কিমান কেইদিন হ'ল তই ভালকৈ ভাত খোৱাই নাই। এনেকৈ হ'লে মানে তোৰ বেমাৰ হ'ব নহয়। আৰু তই চিন্তা নকৰিবি, তাক আমি লগ কৰিবলৈ যাম নহয়, আৰু সিও মাজে মাজে আমাৰ ঘৰলৈ আহিব। তাক আমি একেবাৰে মনৰ পৰা উলিয়াই দিয়া নাই নহয়, সি আমাৰ ঘৰখনৰ পৰাহে গৈছে। দেউতা তোমাৰ কি অকণো দুখ লগা নাই কোৱা তুমি? দুখ লাগিছে বাবা, দুখ কিয় নালাগিবনো? তই মোৰ যেনেকুৱা সিও মোৰ কাৰণে তেনেকুৱাই আছিলে। কিন্তু কি কৰিম কচোন, মই আইতাকে ইমান জোৰ কৰাৰ কাৰণে পঠিয়াই দিলোঁ। দেউতা মই কিন্তু এটা কথা ভালদৰে বুজি পাইছোঁ এতিয়া। আইতা যেতিয়া আহিছিলে তেতিয়া দাদাক নিম বুলি অহা নাছিলে। আমাৰ মায়ে চাগে আইতাই কিবা কিবি ক'লে নেকি ঠিক নাই, আৰু সেইকাৰণে চাগে আইতাই তাইক একেবাৰে লৈ যোৱা কথা ভাবিলে। আৰু মই এইটোৱে ভাবিছোঁ, আৰু মই ভবা কথা মিছা নহয়। তই ঠিকেই কৈছ, আমাৰ এইহে কিবা ক'লে নেকি ঠিক নাই আইতাকক। আৰু আইতাক আহিছিলে ফুৰিবলৈহে, আৰু তাক খবৰ ল'বলৈহে আহিছিলে। আইতাকে তাক একেবাৰে লৈ যাম বুলি অহা নাছিলে। আমাৰ এই চাগে কি ক'লে ঠিক নাই, সেইকাৰণে চাগে আইতাকে তাক একেবাৰে লৈ যাম বুলি লৈ গুচি গ'লগৈ। মই জানো এই সকলোবোৰ মায়ে কৰিছে দেউতা, মায়ে কৰিছে। দেখিছা নাই দাদা যোৱাৰ পিছৰ পৰা মাৰ কিমান ফূৰ্তি, ঘৰখনত একোনো হুলস্থুলীয়া পৰিৱেশেই নাই আজিকালি। ইমান একেবাৰে নিজান হৈ গ'লগৈ। দাদা থাকিলে মানে দাদাক এনি টাইম বকিয়ে থাকে। এতিয়া দাদা গ'লগৈ যে খুব ভাল পাইছে মায়ে। আমাৰ মায়ে হ'ব লাগিব মই জানো। সঁচাকৈও এই মানুহজনী কেলৈ যে এনেকুৱা হ'ল নহয়, মই আজিও বুজি নাপালোঁ, গম পাওঁনে? মোৰ মাজনী সঁচাকৈ বহুত বেয়া, লোকৰ দুখ অকণো বুজি নাপায় বাই। দেউতা তুমি কিবা এটা কৰি হ'লেও দাদাক এইখন ঘৰলৈ অনাৰ ব্যৱস্থা কৰা। দাদা নাথাকিলে কিন্তু মই এইখন ঘৰত থাকিব নোৱাৰোঁ, মই জীয়াই থাকিবই নোৱাৰিম চাগে। বাবা তই একো কি কথা কৈছ হা? তই এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব বাৰু? মই কিবা এটা কৰি পেলাই চেষ্টা কৰিম বাৰু তাক আনিবলৈ। তই এতিয়া এইবোৰ কথা চিন্তা কৰি নাথাকিবিচোন। মই নথকাত বাপেক পিতেকৰ কিহৰ ইমান আলোচনা? আমি যি আলোচনা নকৰোঁ মা, তোমাকনো কিয় লাগে? কিয় তহঁতি কি কথা পাতিছ মই কি জানিব নালাগে নেকি? নালাগে জানিব তুমি, নালাগে। তুমিনো জানি কি কৰিবা? মই যে তহঁতক দুইটাকে আচৰিত পাইছোঁ আৰু দেই। সেই লোকৰ ল'ৰাটোৰ কাৰণে একেবাৰে ভাত পানী খোৱাই বন্ধ কৰি দিছে। মনত অকণো ফূৰ্তিয়ে নাই, মানে কৈছোঁ নহয়, যোনদিনাখনৰ পৰা বাখৰ গ'ল সেইদিনাখনৰ পৰা সিহঁতৰ একেবাৰে টেনশ্যন। তহঁতি যে ঠিক বন্ধ কৰ দেই। আৰু বাবা তোকতো মই আৰু আচৰিত পাইছোঁ, আৰু তইতো একেবাৰে খোৱা লোৱাই বন্ধ কৰি পেলালি। তুমি মনে থাকা মা, তুমি মনে থাকা। তুমি এই বিষয়ত একো কথাই নক'বা। তোকতো বুজাই একো লাভেই নাই। তোক সেইদিনাখন পৰা মই বুজাই ভাগৰি গ'লোগৈ। নাই তই নুশুন, তোক কিহৰ একেবাৰে সি ইমান যাদু কৰি থৈ গ'লো, তই একেবাৰে তাক পাহৰিব পৰা নাই যে। তই নিজৰ মাৰ যেনেকৈ গুৰুত্ব নিদিয় ইমান, তই তাক ইমান গুৰুত্ব দিছ লোকৰটোক। তুমি এইবোৰ কি বুজি পাবা হা? কি বুজি পাবা? তোমাৰ নিচিনা মানুহে দুখ দয়া এইবোৰ একো বুজি নোপোৱা তুমি। আৰু তোমালৈ মোৰ বেয়া লাগিব কেলেই? তোমাৰ যিবোৰহে স্বভাৱ এইবোৰ মই মোৰ চকুৰ আগত তিলকৈ দেখি আছিলোঁ দাদা যেতিয়া এখন ঘৰত আছিলে। আৰু এতিয়া দাদা গ'ল কাৰণে তোমাৰতো আৰু একদম ফূৰ্তি তুমি ক'ব নোৱাৰা হৈ আছা। বাবা তোৰ কিন্তু মুখখন আগতকৈ বহুত চোকা হৈছে দেই। আৰু এনেকৈ মুখে কথা নকবি তই। সেইটো থাকোঁতেও শান্তি নাছিলে, আৰু তই সেই ঘৰখনৰ পৰা ওলাই যোৱাৰ পিছতো শান্তি নাই, মানে কৈছোঁ নহয়। কিন্তু যাদু কৰিলে সেইটোৱে তহঁতি ইমান মৰি গৈছোঁ তাৰ কাৰণে একেবাৰে। তুমি কি বুজি পাবা মা? ককাক ভায়েকৰ মৰম কেনেকুৱা তুমি একো বুজি নোপোৱা, আৰু তোমাৰ নিচিনা মানুহে এইবোৰ বুজি পাবও নোৱাৰে। তহঁতৰ একেবাৰে বৰ মৰমটো একে সেই পেটৰ পোৱালিকে দেখিছোঁ নহয়। ককাক ভায়েক সেই মিল নাথাকে, এজনী অনাৰ পিছত বেলেগ হৈ খায়। তহঁতৰ আকৌ সিটোতো নিজৰ নহয় বাৰু, লোকৰটো লৈ একেবাৰে সি মৰি গৈছেগৈ মাকৰ লগত কাজিয়া লাগি ঈশ্বৰ। কিন্তু এটা কথা মা, চবৰে মনবোৰ একে নহয় আকৌ। আমি বেলেগ ককাই ভাইৰ নিচিনা নহয়। আমাৰ দাদা আৰু মোৰ সম্পৰ্কটো অকণমান বেলেগ হয়, বেলেগতকৈ বেলেগ। সেইবোৰ তুমি কি বুজি পাবা নো? তোমাৰ একো দয়া মৰম নথকা মানুহে এইবোৰ বুজি নাপায় নহয়। তই কিন্তু অথনিৰ পৰা বহুত ডাঙৰ কথা কৈ আছ দেই, মই কৈ দিছোঁ কিন্তু। আৰু আপুনি সেই বাপেকডাল হৈ চাই আছে অকৰাটো গোটেই। সি তোমাক একো মিছা কথা কোৱা নাই। সি যিবোৰ দেখিছে যিবোৰ শুনিছে সি সেইবোৰহে কৈছে।
সি যেতিয়াৰ পৰা এখন ঘৰত আছে তেতিয়াৰ পৰা তোমাৰ অকল কেট কেট মেট মেট কেট কেট মেট মেট ল'ৰাটোক অকল তুমি মাৰি পেলাবলৈ বাকী ৰাখিলা আৰু যিবোৰ বাবাই সৰুৰ পৰা চকুৰ আগত দেখিয়ে আছে আৰু তোমাৰ এইবোৰ যোনবোৰ কুকাণ্ড সেইবোৰ চবেই দেখিয়ে আছে এতিয়া তুমি তাৰ কথা শুনিব নোৱাৰিলে হ'ব কিটো সিটো মিছা কথা কোৱা নাই নহয় সি সত্য কথাই কৈছে আৰু যি দেখিছোঁ মই বাঘৰ চাগে আইতাকক তুমিহে নিবলৈ ক'লা অ' আপুনিও মানে একেই বাপেক পিতেক দুইটা মানে মিলি আছে বাঘৰ এইখন ঘৰত আপোনালোক দুটাক কি যাদু কৰিলে মই নাজানো আৰু তাক একেবাৰে পাহৰিবই নোৱাৰো হ'ল আপোনালোকে সেইবোৰ এতিয়া বাদ দিয়া মই যিটো সুধিছোঁ সেইটো কোৱা আইতাকক বাঘৰ এইখন ঘৰৰ পৰা লৈ যাবলৈ তুমি কৈছা নে নাই কোৱা সেইটো কোৱা মোক অকল কি হ'ল মা তোমাৰ দেখোন মুখৰ মাত হেৰাই গ'লগৈ তুমি নোকোৱা কিয় তুমি আইতাক কৈছিলা নে নাই কোৱা অঁ কৈছিলোঁ ময়ে কৈছিলোঁ লৈ যাবলৈ দেখিলা দেউতা দেখিলা মই কৈছিলোঁ নহয় মই যিটো সন্দেহ কৰোঁ সেইটো কেতিয়াও মিছা হ'বই নোৱাৰে আইতাই আচলতে দাদাৰ খবৰ ল'বলৈ আহিছিলে আমাৰ মায়ে চাগে আইতাৰ কামত কি সোমাল ঠিক নাই সেইকাৰণে আইতাই উপায় নাপায় দাদাক ইয়াৰ পৰা লৈ গুচি গ'লগৈ দেখিলা মই কৈছিলোঁ নহয় তোমাক তুমি এনেকুৱা কাম কিয় কৰিলা কাৰণ সি এখন ঘৰত থকাটো মই কেতিয়াও বিচৰাই নাছিলোঁ মোৰ সন্দেহ তোমাৰ ওপৰত ঠিকেই হৈ আছিলে আচলতে এই গোটেই কৰ্মকাণ্ডৰ মেইন মানুহজনী তুমিয়ে মানে ন অঁ মই আৰু তাক লৈ মই বহুত জ্বলিছিলোঁ মোৰ নিজৰ ল'ৰা সন্তান থকাৰ পিছতো আপুনি তাক লোকৰ সন্তানটোক ইমান মৰম কৰে মোৰ নিজৰটোকে কেতিয়াবা আপুনি পাহৰি যায় এনি টাইম অকল বাখৰ 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 সেইবোৰ কি মই চাই থাকিব পাৰোঁ নেকি হা সেইকাৰণে তাক মই এখন ঘৰৰ পৰা একেবাৰে উলিয়াই পঠিয়ালোঁ এতিয়াহে মোৰ শান্তি লাগিছে এখন ঘৰত থাকি এইবোৰ তুমি যি কৰিলা অকণো ভাল কাম নকৰিলা মা কি ভাল কি বেয়া মই ভালকৈ জানো সেইবোৰ তই মোক শিকাব নালাগে আচলতে তুমি মানুহৰ লিষ্টত নপৰাই তোমাৰ মনত ইমান এটা গেলা ভাৱ লৈ তুমি জীয়াই কেনেকৈ আছা বাৰু হা স্থিত যিটো ল'ৰা আমাৰ ঘৰত সৰুৰ পৰাই থাকিলে আৰু একেলগে আমাৰ বাবাৰ লগতে খেলি ধূলি ডাঙৰ দীঘল হ'ল তাক তুমি আজিলৈকে ভাল ভাৱেৰে চাব নোৱাৰিলা নিজৰলৈ আহিব নোৱাৰিলা তুমি মানুহৰ লিষ্টত নপৰাই তুমি ইমান অহংকাৰী তুমি কেনেকৈ হ'ব পাৰা হা ইমান অহংকাৰ কিহক লৈ তোমাৰ হা এইবোৰ তুমি এটা কথা চিন্তা কৰিছানে যদি সেইদিনাখনৰ এক্সিডেণ্টটোত তুমি আৰু মই থাকিলোহেঁতেন তেতিয়া আমাৰ বাবাৰ কি হ'লহেঁতেন আমাৰ বাবাৰ লগত যদি ভাইটি আৰু বোৱাৰী যদি এনেকুৱা ব্যৱহাৰ কৰিলেহেঁতেন আমি শান্তি পালোহেঁতেন নে আমাৰ আত্মাই শান্তি পালেহেঁতেন নে হা তুমি এইবোৰ কথা চিন্তা কৰি চাব পৰা নাই হা তুমি এনেকুৱা মানুহনে বাৰু তাৰ ভাগ্যত মাক বাপেকৰ লগত থকা সুখ ভগৱানে আচলতে লিখি নপঠিয়ালেই বেচাটোলৈ মোৰ বৰ বেয়া লাগে ইমান সৰুতে মাক দেউতাক দুয়োটাই তাইক এৰি থৈ গুচি গ'ল আৰু মই মৰমতে ৰাখিলোঁ এখন ঘৰত আৰু তুমি তাইক এখন ঘৰত ইমান অত্যাচাৰ কৰিলা হা ঠিক চালা সঁচাকৈ দেই তুমি ভাবি চাইছানে আমাৰ বাবাৰ লগত যদি কোনোবাই এনেকুৱা কৰে আমাৰ কেনেকুৱা লাগিব হা আজিলৈকে সি মাকৰ মৰম অকণ নাপালে তুমি বৰমাক যদি হৈ কি কৰিলা তাক অত্যাচাৰ কৰিলা হা বৰমাক মানে কি বৰমাক মানে কি বুজায় হা বৰমাক মানে এজনী মাকেই হয় গম পাইছা তুমি কিন্তু বৰমাকৰ নামত তুমি কলংক হয় কলংক আপুনি এইবোৰ মোক কি কথা ক'ব আহিছে লোকৰ ল'ৰা এটাৰ কাৰণে এনেকৈ সাধাৰণতে কেনেকৈ মূৰত কাজিয়া কৰি থাকিব দে মই কৈ দিছোঁ এতিয়া আমাৰ ঘৰখন একো হুলস্থুল নাই ইমান শান্তি লাগিছে থাকি আৰু আপুনি আৰু বাবা তই সদায় সেই বাখৰৰ কাৰণে মূৰত কাজিয়া কৰি থাক এইবোৰ কিন্তু অকণো ভাল কথা হোৱা নাই দেই বাবা বৈ তই আৰু মই এখন ঘৰৰ পৰা ওলাই যাওঁগৈ বৈ মাৰে এখন ঘৰত অকল থাকক আৰু অকল থাকি যেতিয়া শান্তি লাগে বুলি ভাবিছেই অকল থাকিয়ে শান্তি লওক দে তই আৰু মই বেলেগ ক'ৰবাত থাকিম বাবা বৈ আমি এতিয়া ওলাই যাওঁ এখন ঘৰৰ পৰা অঁ দেউতা ব'লা ময়ো নাথাকোঁ এখন ঘৰত দাদাক যেতিয়া মায়ে এনেকৈ উলিয়াই পঠিয়ালে আমি থাকিনো কি কৰিম আমি নাথাকোঁ আমাৰ দুখ আমাৰ সুখ ক'ত আছে মায়ে আচলতে আজিলৈকে বুজিয়ে নাপালে সেইকাৰণে দাদাক এখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে দাদাক উলিয়াই দিয়া দিনাখনৰ পৰা যে আমাৰ ঘৰখন অশান্তি হৈ আছে কাৰো মন চন ভাল লগা নাই মায়ে কিন্তু সেইটো কথা উপলব্ধি কৰিব নোৱাৰিলে কাৰণ নিজৰ ফুট লাগি আছে যে সেইবোৰ ক'ত উপলব্ধি কৰিব দেউতা ব'লা মই এনেকুৱা মাৰ লগত কেতিয়াও নাথাকোঁ আৰু হেৰি আপোনালোকে এইবোৰ কি কথা কৈছে বাৰু আৰু কেনেকৈ ক'ম তোমাক ঘৰখনত অকলে থাকিব লাগে তোমাক শান্তি লাগে থাকা তুমি শান্তিত আমাৰ কাৰণে তোমাৰ অশান্তি হৈছে এতিয়া অকলে থাকিবা আজিৰ পৰা গোটেই শান্তি তোমাৰ এনেকুৱা নকৰিব মোক মই আপোনালোক গুচি গ'লে মানে অকলে কেনেকৈ থাকিম বাৰু মই অকলে থাকিব নোৱাৰোঁ আপোনালোকে মোক এনেকুৱা নকৰিব ইমান ধুনীয়াকৈ চলি থকা ঘৰখন তুমি ভাঙি থান বান কৰি দিলা ইমান সেই নিজু ল'ৰাটোৱে তোমাক কি কৰিলে বাৰু হা কি জগৰ লগালে সি হা তাক ইমান অনবৰত বকি ৰকি থাকা তুমি তথাপিও সি মুখেৰে এটা মাত নামাতে তথাপিও তোমাৰ শান্তি নালাগিলে সেইবোৰ কৰি হা আইতাকক সেই কি সোমোৱালা চাগে মূৰত ঠিকান নাই সেইকাৰণে আইতাকে তাক লৈ গুচি গ'লগৈ সঁচাকৈ তুমি ঠিক মাইকী মানুহ কিন্তু আকৌ দেই সেইকাৰণে তুমি এখন ঘৰত থাকা শান্তিত বাবা আৰু মই এখন ঘৰৰ পৰা ওলাই যাওঁ একেবাৰে
হেৰি এনেকুৱা নকৰিব, এনেকুৱা নকৰিব। আপোনালোক নাথাকিলে মানে মই কাৰ লগত জীয়াই থাকিম বাৰু? এনেকুৱা নকৰিব। মোৰ মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হ'ল। মই আচলতে এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। মই মই বাখৰক আকৌ এখন ঘৰলৈ লৈ আহিম। এখন ঘৰলৈ মই বাখৰক আকৌ লৈ আহিম। চিন্তা কৰিব নালাগে আপোনালোকে। মোৰ ভুল হৈ গ'ল, মোক মাফ কৰি দিয়ক, মাফ কৰি দিয়ক মোক। বাখৰক এইখন ঘৰলৈ আনি তুমি আকৌ অত্যাচাৰহে কৰিবা, নহয় জানো? নকৰোঁ, মই তাক আৰু কেতিয়াও অত্যাচাৰ নকৰোঁ। মোৰ নিজৰ ল'ৰাৰ আগতে তাক ভাবিম। আচলতে মই এতিয়াহে বুজি পাইছোঁ বাখৰ এখন ঘৰৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰি দিলোঁ, বহুত ডাঙৰ ভুল কৰি দিলোঁ। আজিৰ পৰা বাখৰক মই মোৰ নিজৰ ল'ৰাৰ দৰে ভাবিম। ব'লক ব'লক, এতিয়া আমি বাখৰক লৈ আহোঁগৈ এখন ঘৰলৈ, ব'লক। বাবা, বাবা বৈ, মোক বেয়া পাই নাথাকিবি, মোক বেয়া পাই নাথাকিবি। আৰু আপুনি মোক মাফ কৰি দিয়ক, মাফ কৰি দিয়ক। কি মা, তুমি সঁচাকৈ কৈছা? দাদাক আকৌ এইখন ঘৰ লৈ আহিবা তুমি? অঁ বাবা, লৈ আহিম, আকৌ লৈ আহিম তাক মই এখন ঘৰলৈ। হেৰি আপুনি এনেকৈ খং কৰি নাথাকিব, মোক এনেকৈ খং কৰি নাথাকিব। মই মোৰ ভুলবোৰ মানি লৈছোঁ আৰু মই মোৰ ভুলবোৰ স্বীকাৰ কৰিছোঁ। দেউতা হ'ব দিয়া, মাক তুমি মাফ কৰি দিয়া। আৰু মায়ে সকলোবোৰ কথা মানি লৈছে নহয়। এতিয়া আমি ব'লা, সোনকালে ওলাওঁ, দাদাক লৈ আহোঁগৈ ব'লা। বহুত ভাল লাগিছে, মোৰ আজি সঁচাকৈ বহুত ভাল লাগিছে। তুমি কথাবোৰ ইমান ধুনীয়াকৈ বুজি পাইছা। পিছে এটা কথা কিন্তু, এইখন ঘৰলৈ তাক আকৌ আনি পেলাই তুমি কোনোদিন তাক অত্যাচাৰ কৰিব নোৱাৰিবা। কিন্তু মোৰ নিজৰ ল'ৰাটোক তুমি যেনেকৈ মৰম কৰা, তাকো তুমি যাতে তেনেকৈ মৰম কৰা। হ'ব, মই সকলোবোৰ মানি লৈছোঁ। মই তাক আৰু কোনোদিন অত্যাচাৰ নকৰোঁ। তাক মই বহুত মৰমত ৰাখিম, বহুত মৰমত ৰাখিম। এতিয়া ব'লক আমি সোনকালে ওলাই যাওঁ ঘৰৰ পৰা। ওলাওঁ আৰু ৰ'বা, কিবা কিবি এটা বস্তু লৈ যাওঁ আকৌ। এনেকৈ খালী হাতে যাবা জানো? ইমান বছৰ মূৰত যাম যেতিয়া। অঁ সেইটোও হয় বাৰু। পিছে মই ঘৰৰ পাচলি কেইটামান ছিঙিমগৈ। আপুনি কিবা কিবি কেইটামান কিনি আনকৈ যাওক, মিঠাই চিঠাই ইয়াৰ পৰাই লৈ যাওঁ। ঠিক আছে বাৰু দিয়া। দেউতা, মায়ে যে কথাবোৰ আকৌ বুজি পালে। তাই কি ভুল কৰি আছিলে আজিহে হয়তো তাই গম পাইছে। পিছে এতিয়া তই গা চাটো ৰেডি হওঁগে যা, মই কিবা কিবি অলপ কিনি আনোগৈ। ঠিক আছে বাৰু দেউতা।